hey guys and welcome back to my YouTube channel Podcasting Bahatora Podcast. Finally guys मैं आया आज बहुत वर्तमान यार किसान हमारे और वहाँ से बाहर ऐसे बोला आपने देखा और अपने का मौजूद तो हेलो गाइस मूड होता है मुझे पता नहीं यार ऐसे वर्तमान आज मैं आया किसान हमारे और वहाँ से बाहर और यहाँ से दुए बार ले से आज पूरा दुकान उठाने और से अपनी दुकान सोचने वाला है आज किसान मोबाइल जे 28 को केंद्रीय प्रतिष्ठा दिवस তেখেতসকলে অনুষ্ঠিত কৰিছে আমাক পাতৰ সমাজ ফালৰ পৰা নিমন্ত্ৰণ জনাইছিলে আহি উপস্থিত হলো খুব সুন্দৰভাৱে ইয়াত অনুষ্ঠানটো অনুষ্ঠিত কৰিছে ভাল লাগিছে গতিকে আমি এটাই আহ্বান জনাব বিচাৰিছো যে কিसान সমাজটি আগবাঢ়ি যাওক আৰু বৰ্তমান বিজ্ঞান প্ৰযুক্তি বিজ্ঞানৰ যুগত যাতে তেখেতসকলৰ ল'ৰা ছোৱালীবিলাক গোটেই জাতিটো আগবাঢ়ি যাওক আমি তাৰে এই অনুষ্ঠানটোত উপস্থিত থাকি খুব ভাল লাগিলে কিसान সমাজটি আগুৱাই যাওক আমি তাৰে কামনা কৰিছোঁ অনুষ্ঠানটোত নিমন্ত্ৰণ জনোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথাটা কোৱাই ভাল লাগিলে আৰু আপোনাক ভাল লাগে আপোনাৰ কথা শুনি আপুনি কি কথাবোৰ আপোনাক শিকাই সেইকাৰণে বহুত ভাল লাগিছে চবৰ আপোনালোকে খোৱালে খুৱাই আহিছেনে আপোনালোকে খুব কাক ভাল লাগিছে এটা কমেণ্ট কৰিব কোনোবা এটা যদি ভাল লাগিছে পুৰা আপোনাৰ চাই লওক ভালকৈ ল'ৰাকেইটা আছে প্ৰগ্ৰেম মানিব নালাগে বাৰু তথাপি মানিছোঁ আমি তথাপি ভাল লাগিছে প্ৰগ্ৰেম চাই তো আজি আপোনালোকক দেখাম বৰহাটৰ কিसान সমাজত ইয়াত মহাসভা হৈছে আৰু আপোনালোকক ভালকৈ দেখাম আৰু এইপিনে আছে আমাৰ ভাইটি আছে ভাইটি ডাঙৰ পিছনে আছে খাবার আপনাদের ভাইটির দোকান বক্তব্য আগবা বলি মানে বলতো দিতে কোন আছে
গাইছ এইটো হয় মোৰ লগৰ চাব পাৰে আপোনালোকে বিশাল ডাঙৰীয়া বৰ্তমান বহি আছে চ' গাইছ মিথুন মিতা কিবা কবে নেকি হেপী বিশাল কিবা ক মই ইয়াত নাচিব